ইমপ্লিমেণ্টেশ্যন কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ গতিকে অকণমান সময় লাগিব কিছু জটিলতাও আছে এটা ছাৰ্ভে কৰিবলৈ দিয়া হৈছিলে ছাৰ্ভেটো সম্পূৰ্ণ হৈছে গতিকে চুক্তিৰ স্পিৰিট মতে আমি সেই সমস্যা সমাধান কৰাৰ দিশত আগবাঢ়িছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মন্ত্ৰীসকলক বিভিন্ন সময়ত বিভিন্ন জিলাৰ দায়িত্ব দিয়ে 3 দিনৰ কাৰণে ওদালগুৰি আৰু মাজবাট সমষ্টিলৈ সেইটো দলে নিৰ্ধাৰণ কৰিব যিহেতু মিত্ৰতাত আবদ্ধ হৈ আছে দুয়োটা দল গতিকে যৌথ মিটিঙত আলোচনা কৰি সময়ত প্ৰাৰ্থিত্ব ঠিক চুক্তিৰ স্পিৰিট মতে আমি সেই সমস্যা সমাধান কৰাৰ দিশত আগবাঢ়িছোঁ এইটোৰ আমি ইমপ্লিমেণ্টেশ্যন কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ গতিকে অকণমান সময় লাগিব কিছু জটিলতাও আছে এটা ছাৰ্ভে কৰিবলৈ দিয়া হৈছিলে ছাৰ্ভেটো সম্পূৰ্ণ হৈছে গতিকে চুক্তিৰ স্পিৰিট মতে আমি সেই সমস্যা সমাধান কৰাৰ দিশত আগবাঢ়িম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মন্ত্ৰীসকলক বিভিন্ন সময়ত বিভিন্ন জিলাৰ দায়িত্ব দিয়ে গাৰ্জেন মন্ত্ৰীৰ দায়িত্ব আছে কিন্তু এতিয়া উপৰঞ্চীভাৱে ওদালগুৰি সমষ্টি আৰু মাজবাট সমষ্টি ইয়াতে মাননীয় প্ৰধানমন্ত্ৰীৰ যিখিনি ফ্লেগশ্বিপ আঁচনি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ফ্লেগশ্বিপ স্কিম আছে সেই স্কিমসমূহৰ ৰূপায়ণ কেনেধৰণে হৈ আছে সেইটো পোনপটীয়াভাৱে তদাৰক কৰাৰ কাৰণে আমাক দায়িত্ব দিছে আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টি UPPL AGPৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আজি মই প্ৰথম দিনা দুয়োটা দলৰ লগত কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু মই প্ৰত্যেকটো মাহত 3 দিনৰ কাৰণে ওদালগুৰি আৰু মাজবাট সমষ্টিলৈ আহিম আৰু জনসাধাৰণৰ যিখিনি জ্বলন্ত সমস্যা আছে এইখিনি সম্পৰ্কেও মই নিৰীক্ষণ কৰি মাননীয় মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিম সমাগত 2024 যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনৰ ওদালগুৰি আৰু দৰং নামাকৰণ যিটো নৱগঠিত যি লোকসভা সমষ্টি তাত প্ৰাৰ্থিত্ব কাক দিব সেইটো দলে নিৰ্ধাৰণ কৰিব তাত মোৰ ভূমিকা নাই সেইটো দলে নিৰ্ধাৰণ কৰিব যিহেতু মিত্ৰতাত আবদ্ধ হৈ আছে দুয়োটা দল গতিকে যৌথ মিটিঙত আলোচনা কৰি সময়ত প্ৰাৰ্থিত্ব ঠিক হ'ব BTRৰ 6.3 দফাৰ যিটো ইমপ্লিমেণ্টেশ্যন সেইটোৰ আমি ইমপ্লিমেণ্টেশ্যন কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ গতিকে অকণমান সময় লাগিব কিছু জটিলতাও আছে এটা ছাৰ্ভে কৰিবলৈ দিয়া হৈছিলে ছাৰ্ভেটো সম্পূৰ্ণ হৈছে গতিকে চুক্তিৰ স্পিৰিট মতে আমি সেই সমস্যা সমাধান কৰাৰ দিশত আগবাঢ়িম